নাম কয় চিল্লাই চিল্লাই এনেকুৱা কথা কৈছিল। আজি আপোনালোকে দেখিছে ইয়াত কোনো মানুহ অবৰ বুলিও নকয়। তেওঁলোকে অলপ চেণ্টিমেণ্ট আছে নোহোৱা নহয়, কাৰণ বড়ো মুভমেণ্টৰ তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছে। নন বড়ো স্পিকিং মানুহখিনি তেওঁলোকে নিজৰ অধিকাৰত লাগি আছে। তাত কোনোবা ব্ৰজেন মহন্ত আহি যেতিয়া তেওঁলোকৰ হৈ কথা কয় তেওঁলোকে ভাল পায়। কিন্তু আজি দুখৰ দিনত এই গোটেই মানুহখিনি কাৰ প্ৰেছাৰত হাই হৈছে, কাৰ কি হৈছে, 2-4জনতো মৰিব লগা কণ্ডিশ্যন হাৰ্ট এটেক হৈ। এই সময়ত তেওঁলোকে এনেকুৱা ফাল্টু কথা ক'বই নালাগে। মই সেইকাৰণে কৈছোঁ ইয়াৰ পিছত যদি ব্ৰজেন মহন্ত গৈ ক'ৰবাত 2-4 পিঠ খাই আহে তাৰ কাৰণে কোন এনডিএ জগৰ হ'ব, তাৰ কাৰণে নৱসেনা জগৰীয়া হ'ব। গতিকে সেইকাৰণে কৈছোঁ যে পাৰ্চনেলি নৱসেনাক যাতে এটাক নকৰে। ঠিক আছে, চাৰ্টিফিকেট মই লোৱা নাই, চৰকাৰে দিছিলে। আজি বেটী প্ৰমীলা ৰাণী ব্ৰহ্ম তাই আজি কৈছে নৱসেনা ভুৱা। ঠিক আছে, তুমি 2009 চনত হৰণে কৈছে ছাত্ৰ সন্থা, হৰণে কৈছে সংগঠন, ট্ৰাইবেল সংঘ, অসম চৰকাৰ, তেওঁলোকে কি সিদ্ধান্ত কৰিলে? দাস ডেকা কছাৰী যিবিলাক উপাধি লেখে শৰণীয়া তেওঁলোকক বড়ো কছাৰী হিচাপে চাৰ্টিফিকেট তেওঁলোকে লিখিছে। মেমৰণ্ডাম কপি আছে, মই দিব পাৰিম আপোনালোকক। কি লিখিছে? যে অকল আমাৰ বড়ো কছাৰী মূলৰ মানুহ হয়। আজি কৈছে ঠিক আছে, মই সেইকাৰণে কৈছোঁ বিনীতা ডেকা আমি আনিছোঁ, তেওঁ ফেঙুৱা ৰজা বংশধৰ। তেওঁলোকৰ ব্ৰিটিছৰ দিনত তেওঁলোকৰ মানে আটাঘৰত মৰ্যাদা আছে। ঠিক আছে, গতিকে তেওঁলোকৰ 500 বছৰ হিষ্ট্ৰী আছে। হয়, নৱসেনাৰ বাপেক আটাঘৰ নাম আছিল চেল্লা বেল্লা, কোনো উপাধি নাছিল, ফাদাৰ কোনো লেখা পঢ়া নাছিল, আৰ্মি হৈছিলে, এইবোৰ কোনো চাৰ্টিফিকেট দৰকাৰ নাই। আমি ক'ৰ পৰা আনি দিম? এইটো চৰকাৰে হেণ্ড দিব লাগে। তেওঁলোকে আমাক জবাবদি কৰিলে চৰকাৰে নিজক জবাবদি কৰিব পাৰে। মই সেইকাৰণে কৈছোঁ নৱসেনাৰ যিটো খেলা খেলিছে নৱসেনাৰ লগত নহয়, অসমবাসীৰ ওপৰত খেলিছে। অসমবাসীৰ কাৰণ এই কছাৰী মূলৰ যিখিনি মানুহ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিলে সেইসকলে হ'ল মানে কি কয় এই বড়ো কছাৰী মূলৰ মানুহ, এইবিলাক বেলেগ একো নহয়। হয়তো কিবা কাৰণত তেওঁলোকৰ অলপ ভাষাটো অলপ মিচিং হৈছে, অলপ বেলেগৰ সংস্কৃতি অলপ আদান প্ৰদান, সেইটো কোনো কণ্টেক্ট নাই। কিন্তু অলপ ট্ৰাইবেল হয়। গতিকে আপুনি কি কছাৰীবিলাক ক'ব নেকি যে আপোনালোকে কছাৰী আপোনালোকে অসমীয়া নহয়? আপোনালোকে ক'ব নেকি যে মাইনৰিটি মানুহখিনি যে আপোনালোকে অসমীয়া নহয়, আপোনালোকে মুছলিম হয়? গতিকে এই ধৰণৰ কথাখিনি যোনে খেলিছে যোৱা দিনটো মই আদালতত কোৱা নাই, কিন্তু অসম আৰু অসমবাসীৰ কাৰণে এটা কলংকিত হৈ অধ্যায় ল'ব। আৰু সেই দিনটোত যিসকলে নায়ক বুলি কৈছে নিজকে, অহা দিনত তেওঁলোকে সলনাই হ'ব। মই আজি কথা কৈছোঁ আৰু হিৰাসনৰ লগত চেলেঞ্জ নকৰিব কৈছোঁ। দেখা যাওক কি হয়।